নমস্কাৰ CTET আপুনি কেনেকৈ এটা ভাল নম্বৰ পাব পাৰে তাৰ কাৰণে মই কিছুমান পজিটিভ আৰু নিগেটিভ ৱৰ্ড লৈ আহিছোঁ আপোনালোকে ভিডিঅ'টো চাব এই পজিটিভ ৱৰ্ডবোৰ বিচাৰি পিনি আপোনালোকে এটা অপশ্যনৰ পৰা অপশ্যনবোৰ এলিমিনেট কৰিব পাৰে আৰু নিগেটিভ ৱৰ্ড দিলে নিগেটিভ ৱৰ্ডবোৰ এলিমিনেট কৰিব পাৰে গতিকে এইকেইটা বস্তু আপোনালোকে জানি ল'লেও কম সময়ত অতি সোনকালে CDP বা পেডাগজিৰ প্ৰশ্নোত্তৰবোৰ কৰিব পাৰিব গতিকে ভিডিঅ'টো আৰম্ভ কৰিছোঁ প্ৰথম পজিটিভ ৱৰ্ড 10টা আৰম্ভ কৰিছোঁ এক নম্বৰ পজিটিভ ৱৰ্ডটো হৈছে এক্টিভ আপোনালোকৰ অপশ্যনবোৰ মন কৰিব অপশ্যনবোৰত যিটোত ল'ৰা ছোৱালীবোৰ বেছি এক্টিভ থাকিব সেইটোৱে উত্তৰটো শুদ্ধ হ'ব আপোনালোকে চাব এটা অপশ্যন এনেকুৱা উত্তৰ থকাই দিব আৰু এটা বেলেগ বাকীবোৰ বেলেগ দিব গতিকে আপোনালোকে এক্টিভ য'ত বেছিকৈ ল'ৰা ছোৱালীবোৰ থাকিব বা এক্টিভ ৱৰ্ডটো পালে সি শুদ্ধ হ'ব 2 নম্বৰটো হৈছে মিনিংফুল লাৰ্ণিং আপোনালোকৰ অপশ্যনত যদি মিনিংফুল লাৰ্ণিংটো পায় তেতিয়া সেইটোৱে শুদ্ধ হ'ব কাৰণ ল'ৰা ছোৱালীবোৰক বেছিকৈ মিনিঙৰ ওপৰত গুৰুত্ব দিয়া হয় শিকণত 3 নম্বৰ ৱৰ্ডটো হৈছে ক্ৰিটিকেল থিংকিং ৱৰ্ডটো এটা পজিটিভ হয় আপোনালোকে অপশ্যনবোৰত চাব যদি ক্ৰিটিকেল থিংকিং পায় সেইটোৱে শুদ্ধ হ'ব আপোনালোকে তলৰ এই প্ৰশ্নটো চাওক ইয়াত দেখিছোঁ যে ডেভেলপমেণ্ট অফ ক্ৰিটিকেল থিংকিং যিটো প্ৰাইমেৰী গ'ল হয় লাৰ্ণিঙৰ সেইটো শুদ্ধ হয় কাৰণ ইয়াত বাকী যিকেইটা শব্দ আছে গোটেইকেইটা নিগেটিভ হয় এটাই পজিটিভ সেইটো হৈছে ক্ৰিটিকেল থিংকিং 4 নম্বৰটো হৈছে কলাবৰেট বা কোঅপাৰেটিভ অৰ্থাৎ ল'ৰা ছোৱালীবোৰে য'ত কলাবৰেট কৰি কিবা এটা বস্তু শিকে বা কাৰোবাৰ সহযোগত শিকে সেইটোক বেছি এপ্ৰপ্ৰিয়েট বুলি ধৰা হয় কাৰণ ইয়াৰ জৰিয়তে শিকা শিক্ষণটো বেছি ফলপ্ৰসূ হয় গতিকে আপোনালোকে অপশ্যনত চাব য'ত কৰ্পৰেট বা কোঅপাৰেটিভ লাৰ্ণিং থাকে সেইটো উত্তৰে আপোনালোকে শুদ্ধ হ'ব গতিকে আপোনালোকে যদি অপশ্যন বা পজিটিভত বাচিব হয় এইটো উত্তৰ শুদ্ধ বুলি বাচিব 5 নম্বৰটো হৈছে ডাইভাৰ্জেণ্ট ৱৰ্ডটো এটা পজিটিভ ৱৰ্ড হয় ইয়াৰ অপজিটটো হৈছে ডাইভাৰ্জেণ্টৰ জৰিয়তে ল'ৰা ছোৱালীয়ে বহুত দিশবোৰ এটা দিশৰ পৰা বহুত দিশ তাৰ লগত সংলগ্ন হৈ থকা বিষয়বোৰ শিকিব পাৰে গতিকে ডাইভাৰ্জেণ্টটো আপোনালোকৰ অপেন এণ্ডেড কুৱেশ্যন বুলিও কোৱা হয় তলত এটা প্ৰশ্ন দিছোঁ এইটো চাওক ইয়াৰ বাকী গোটেইকেইটা নিগেটিভ হয় অকল ডাইভাৰ্জেণ্টটোৱে পজিটিভ হয় আৰু ই প্ৰব্লেম ছলভিঙত ফষ্টাৰ কৰে গতিকে এনচাৰ এইটোৱে শুদ্ধ হ'ব 6 নম্বৰটো হৈছে ডিফাৰেঞ্চিয়েল ইনষ্ট্ৰাকশ্যন ল'ৰা ছোৱালীক এটা বস্তুত ষ্ট্ৰিক্টলি শিকোৱাতকৈ ডিফাৰেঞ্চিয়েল ইনষ্ট্ৰাকশ্যনৰ জৰিয়তে শিকাব লাগে গতিকে এইটো এটা পজিটিভ ৱৰ্ড হয় আপোনালোকে অপশ্যনত এই উত্তৰটো পালে তাক শুদ্ধ বুলি বিবেচনা কৰিব পাৰে 7 নম্বৰ ফ্লেক্সিবল শব্দটো এটা পজিটিভ হয় তলৰ প্ৰশ্নটো চাওক ইয়াৰ যদি আমি প্ৰশ্নটোৰ অপশ্যনবোৰ চাওঁ ইয়াত ফ্লেক্সিবল কাৰিকুলাম কোঅপাৰেটিভ লাৰ্ণিং ছেগ্ৰিগেশ্যন এণ্ড লেবেলিং আৰু এক্সেচিবিলিটিছ অফ বিল্ডিং ইয়াত যদি আমি চাওঁ ইয়াৰ অপশ্যনবোৰৰ পৰা আমি অপশ্যন এলিমিনেট কৰিব পাৰোঁ কাৰণ প্ৰথম আৰু ছেকেণ্ড আমি পজিটিভ বুলি গম পাওঁ কিন্তু থাৰ্ডটো একদম নিগেটিভ ৱৰ্ড হয় গতিকে থাৰ্ড অপশ্যনটো যদি এলিমিনেট কৰি দিওঁ গতিকে অপশ্যন 1টোৱে শুদ্ধ হয় গতিকে আপুনি এনেকৈ 1 নম্বৰ এটা পাবলৈ সক্ষম হ'ব CTETত 8 নম্বৰটো হৈছে ইণ্টাৰেকশ্যন উইথ এনভাইৰনমেণ্ট ল'ৰা ছোৱালীবোৰক ডাইৰেক্ট মুখস্থ কৰা বা ৰুট মেমৰাইজেশ্যনটো এটা কৰোৱাতকৈ ইণ্টাৰেকশ্যন উইথ এনভাইৰনমেণ্টৰ জৰিয়তে শিকাবলৈ চাব লাগে ল'ৰা ছোৱালীবোৰক যদি এনভাইৰনমেণ্টৰ লগত আমি ইণ্টাৰেকশ্যন কৰিব পাৰোঁ তেতিয়া শিক্ষণটো বেছি ফলপ্ৰসূ হয় গতিকে এইটো এটা বহুত পজিটিভ ৱৰ্ড হয় আপোনালোকে অপশ্যনত এইটো বিচাৰিব পাৰে 9 নম্বৰটো হৈছে ইনক্লুচিভ ৱৰ্ডটো এটা পজিটিভ ৱৰ্ড হয় ল'ৰা ছোৱালীবোৰ সকলোকে একেলগতে যদি সামৰি আপোনালোকে শিক্ষণ কাৰ্য কৰিব পাৰে তেতিয়া বহুত এইটো ফলপ্ৰসূ হয় গতিকে এইটো এটা পজিটিভ ৱৰ্ড 10 নম্বৰটো হৈছে ফৰ্মেটিভ এছেচমেণ্ট আমি যদি এছেচমেণ্টবোৰ চাওঁ ছামেটিভ আৰু ফৰ্মেটিভ তেতিয়া তাক ফৰ্মেটিভটোক বেছি ভাল বুলি বিবেচনা কৰা হয় গতিকে ফৰ্মেটিভ এছেচমেণ্টটো ল'ৰা ছোৱালীৰ ক্ষেত্ৰত এটা পজিটিভ ৱৰ্ড হয় তেনেকৈ বহুতো নিগেটিভ ৱৰ্ডো আছে যিবোৰ ৱৰ্ডৰ পৰা আপোনালোকে পৰীক্ষাত নট আহিলে অপশ্যনটো নিগেটিভ ৱৰ্ডটো এলিমিনেট কৰিব পাৰে সেইকাৰণে মই লৈ আহিছোঁ প্ৰথমটো নিগেটিভ ৱৰ্ড হৈছে ৰুট যদি আপোনালোকে ৰুট শব্দটো পায় তেতিয়া সেইটো ভুল বুলি ধৰিব কাৰণ এই প্ৰশ্নটো চাওক ইয়াত কোনটো ইজ নট সুধিছে গতিকে নট মানে নিগেটিভ সুধিছে গতিকে ইয়াৰ এনচাৰটো প্ৰথম এনচাৰটো হ'ব কাৰণ ৰুট ৰিহাৰ্চেল আছে গতিকে ৰুটটো নিগেটিভ ৱৰ্ড গতিকে আমি সেইটো এলিমিনেট কৰিব পাৰোঁ 2 নম্বৰ নিগেটিভ ৱৰ্ডটো হৈছে লেবেলিং তলৰ প্ৰশ্নটো চাওক ইয়াত কোনটোৱে প্ৰমোট কৰে সুধিছে গতিকে ইয়াত 3টা পজিটিভ ৱৰ্ড আছে আৰু এটা নিগেটিভ আছে গতিকে 3 নম্বৰ অপশ্যনটো য'ত নাই সেইটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব গতিকে অপশ্যন 1টো শুদ্ধ হ'ল এনেকৈ আমি লেবেলিং শব্দটো বিচাৰি পিনিও অপশ্যন এলিমিনেট কৰিব পাৰোঁ 3 নম্বৰ নিগেটিভ ৱৰ্ডটো হৈছে পেছিভ শব্দটো এটা নিগেটিভ হয় যি এক্টিভৰ বিপৰীত বুলি আমি ধৰিব পাৰোঁ য'ত ল'ৰা ছোৱালী পেছিভ হৈ থাকিব সেইটোৱে তাৰ নিগেটিভ ৱৰ্ড 4 নম্বৰ ৱৰ্ডটো হৈছে মেমৰাইজিং শব্দটো এটা নিগেটিভ ৱৰ্ড ৰুট আৰু মেমৰাইজিং আচলতে একেই হয় আপোনালোকে তলৰ প্ৰশ্নটো চাওক ইয়াত মিনিংফুল লাৰ্ণিং ইজ নট সুধিছে গতিকে নট বুলি কৈছে এইটো নিগেটিভ ৱৰ্ডটো বিচাৰিছে গতিকে ইয়াত অপশ্যনকেইটা যদি চাওঁ মেমৰাইজিং 2 নম্বৰ অপশ্যনটোত আছে গতিকে 2 নম্বৰ উত্তৰটো ইয়াৰ শুদ্ধ হ'ব তেনেকৈ আমি এনচাৰবোৰ কৰিব পাৰোঁ কম সময়ত
5 নম্বৰ নিগেটিভ ৱৰ্ডটো হৈছে অনলি। অনলি শব্দটো এটা নিগেটিভ শব্দ হয়। তলৰ প্ৰশ্নটো চাওক, ইয়াত পজিটিভ ৱৰ্ডটোৱে বিচাৰিব দিছে, কিন্তু ইয়াত 3 নম্বৰ ৱৰ্ডটোত অনলি আছে, গতিকে আমি সেইটো এলিমিনেট কৰিলে আৰু 3টা বাকী থাকে। তেনেকৈ আকৌ 6 নম্বৰ নিগেটিভ ৱৰ্ডটো হৈছে ষ্টেণ্ডাৰ্ড কাৰিকুলাম। তেনেকৈ এই প্ৰশ্নটোৰ পৰা যদি আমি এই ৱৰ্ডটো চাই পিনি অপশ্যনটো এলিমিনেট কৰোঁ, তেতিয়া আৰু 2টা থাকিব। তেনেকৈ আমি অপশ্যনবোৰ এলিমিনেট কৰিব পাৰোঁ। 7 নম্বৰ নিগেটিভ ৱৰ্ডটো হৈছে ছেপাৰেট। আমি যদি চাওঁ কোঅপাৰেটিভ বা কোঅপাৰেটিভটো বেছি ভাল হয়, কাৰণ তেনেকৈ ল'ৰা ছোৱালীক শিকালে ল'ৰা ছোৱালী শিক্ষণ কাৰ্য ফলপ্ৰসূ হয়। কিন্তু আমি যদি ছেপাৰেট কৰি যদি ল'ৰা ছোৱালীক পঢ়াব যাওঁ বা লেবেলিং কৰি পঢ়াওঁ, তেতিয়া সেইটো নিগেটিভ ৱৰ্ডত পৰে, গতিকে এইটো এটা নিগেটিভ ৱৰ্ড হয়। 8 নম্বৰটো হৈছে ৰিগিড। আমি সদায় ফ্লেক্সিবুলত গুৰুত্ব দিব লাগে। ফ্লেক্সিবুলৰ অপজিটটোৱে হৈছে ৰিগিড, গতিকে ৰিগিড ৱৰ্ডটো এটা নিগেটিভ ৱৰ্ড, আমি অপশ্যনত বাচিব পাৰোঁ। 9 নম্বৰটো হৈছে ৰিৱাৰ্ড এণ্ড পানিছমেণ্ট। এইটো এটা বহুত নিগেটিভ ৱৰ্ডেই হয়। ল'ৰা ছোৱালীক ৰিৱাৰ্ড বা পানিছমেণ্টৰ প্ৰতি আকৰ্ষিত কৰি আমি শিক্ষা দিব নালাগে, গতিকে এইটো অপশ্যনো আমি এলিমিনেট কৰি অপশ্যন এলিমিনেশ্যন কৰিব পাৰোঁ। 10 নম্বৰটো হৈছে কনভাৰ্জেণ্ট। কনভাৰ্জেণ্ট ৱৰ্ডটো এটা নিগেটিভ ৱৰ্ড হয়। আমি আগতে দেখিছিলোঁ যে পজিটিভত ডাইভাৰ্জেণ্টটো ভাল হয়। কনভাৰ্জেণ্টটো ক্ল'জ এণ্ডেড বুলি কোৱা হয়, কাৰণ কনভাৰ্জেণ্টটোৱে অকল এটা দিশকহে সামৰি লয়। গতিকে এইটো হৈছে পাৰ্ট 1। যদি আৰু এনেকুৱা পজিটিভ নিগেটিভ ৱৰ্ড লাগে, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। পাৰ্ট 2 লৈ আহি আছোঁ। ধন্যবাদ।